So hello guys, welcome to my new vlogs আৰু সকলোকে কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। যেহেতু আমাৰ অসমত প্ৰায়খিনি মানুহে কাতি বিহু উদযাপন কৰে আৰু মানে আৰু সকলোৱে চাকি বন্তি জ্বলায় আৰু আমি এতিয়া মোৰ ছোৱালী তুলসী গছ ৰুব যেহেতু কাতি বিহুৰ দিনাখন তুলসী গছ ৰুৱা হয় আৰু তাৰপিছত চাকি বন্তি জ্বলোৱা হয় আৰু খেতি পথাৰত চাকি জ্বলোৱা হয়। সো অলপ পিছতে আমি চাকি জ্বলাম ধানবাৰীত, তাৰপিছত তুলসী গছতো চাকি জ্বলাম আৰু তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু আন্ধাৰ হোৱাৰ লগে লগে আমি চাকি বাতি জ্বলাম তেতিয়ালৈকে। তেজাশ্ৰী কুটুমে তুলসী গছ ৰুইছে আজি কাতি বিহু বুলি ধুনীয়াকে লগা ধুনীয়া আছে লগা মাটিটো লগাই দে। তুলসী গছ ৰোৱা হৈ গ'ল, আন্ধাৰ হোৱাৰ লগে লগে আমি চাকি বাতি জ্বলাম। ধুনীয়া এটা পৰিৱেশ হ'ব, সকলো ঘৰে ঘৰে চাকি বাতি জ্বলোৱা হ'ব। আন্ধাৰো হ'ল আৰু চাকি বাতি জ্বলাবৰ কাৰণে মোৰ মানুহজনী ৰেডি কৰি আছে আৰু প্ৰথমতে আমি ঘৰ ভিতৰত জ্বলাম চাকি বাতি। তাই জ্বলাই আছে চাকি বাতি, আপোনালোক দেখাই দি আছোঁ। ৰেডি কৰি আছে, ইয়াতো ঘৰ ভিতৰত জ্বলোৱা হৈ গ'ল, তাৰমানে এখন ঘৰত থাপনা আৰু বাহিৰত লৈ গৈ আছে, আপোনালোকে দেখাই দি আছোঁ। আৰু চাকি বাতি জ্বলাই আছে মোৰ মানুহজনী, তাই ধুনীয়াকৈ। আৰু যিহেতু আমাৰ সকলো অসমতে সেই কাতি বিহু উদযাপন কৰা হয় আৰু আপোনালোক দেখাই দি আছোঁ। যিহেতু আমাৰ অসমৰ নীতি নিয়ম আৰু আমি পালন কৰি যাব লাগিব। মানে পূজা চূজা কৰে, ভালকৈ পঢ়া শুনা কৰিও পাব লাগে, জানিব লাগে। ধুনীয়াকৈ গাড়ীত এইটো লগাই দিয়া ধূপকাঠিটো নিলিখতেন দৰ্শন কৰ